মোৰ নিজৰ গৃহ জিলা ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টি কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ কৰি মই এগৰাকী আবেদনকাৰী আছিলোঁ। আজি মই বৰ দুখ আৰু ক্ষোভেৰে আপোনালোকৰ আগত এই কথা ক'বলৈ পাই মই কি ক'ম, মোৰ বেয়া লাগিছে যে মই আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰিব বিচাৰিছোঁ আৰু ইতিমধ্যে পদত্যাগ পত্ৰ মই লৈ আহিছোঁ, আপোনালোকক দেখুৱাম। এতিয়া কথাটো হ'ল যে মই কিয় এনে এটা সিদ্ধান্ত ল'ব লগা হ'ল। প্ৰথম কথাটো হ'ল যে মই এটা কথা লক্ষ্য কৰিলোঁ দলটোত যে হয়, যেনেকৈ নিজৰ ল'ৰাই ভুল কৰিলে মাক দেউতাকে বহু কথা সহ্য কৰি থাকে, ঘৰখনৰ পৰিয়ালৰ মানুহ ভাল হ'ব, ভাল দিন আহিব, এই ভাল দিন আহিব, ভাল হ'ব, সংশোধন হ'ব, ইয়াৰ আশাত 2016ৰ পৰা এই প্ৰায় 10টা বছৰ ইখন জিলাৰ পৰা সিখন জিলালৈ, ইটো ব্লকৰ পৰা সিটো ব্লকলৈ দলে যেতিয়াই যি দায়িত্বত দিছে নিষ্ঠা সহকাৰে পালন কৰি আহিছোঁ। নিজৰ কঁকালত বেল্ট মাৰি নিজৰ গাড়ী নিজে চলাই, নিজৰ পকেটৰ পইচাৰে গাড়ীত তেল ভৰাই, হোটেলত থকা খোৱা বিল দি সতীৰ্থৰ সৈতে যোৱা 10টা বছৰ দলে দিয়া যিকোনো দায়িত্ব অশেষ নিষ্ঠাৰ দায়িত্ব সহকাৰে পালন কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। কিন্তু মই দেখিলোঁ যে আমাৰ দলটোৱে ভুলৰ পৰা কোনো শিক্ষা ল'ব নোখোজে। আমাৰ দলটো এতিয়া কংগ্ৰেছ দলটো চূড়ান্ত অনুশাসনহীনতা, চূড়ান্ত বলিয়ালি, চূড়ান্ত বান্দৰামী আৰু পাগলামীত পৰিণত হৈছে। আৰু বৰ্তমানৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি ময়মতালি, সেই ময়মতালিত অতিষ্ঠ হৈ বহু জ্যেষ্ঠ নেতাই আমাৰ দলটো এজন এজনকৈ এৰি আঁতৰি গৈছে। এই কথাবিলাকত স্বাভাৱিকতে মই হতাশ আৰু ক্ষুণ্ণ। এতিয়া কথাটো হ'ল, চাওক যে মই এটা উদাহৰণ দিওঁ, যোৱা 21ৰ বিধানসভা নিৰ্বাচনত মই যেতিয়া মাৰ্ঘেৰিটাৰ পৰা প্ৰতিজ্ঞা কৰিছিলোঁ, তেতিয়া হঠাতে এজন প্ৰাৰ্থী ওলালেহি এমাহমানৰ আগত, কোনো ৰাইজৰ লগত সম্পৰ্ক নাই, দলৰ লগত সম্পৰ্ক নাই। তেওঁৰ নাম আছিলে ইগনেচিয়াছ এক্কা। তেওঁ আহি এই হায়দৰাবাদ নে কৰ্ণাটকত কিবা চাকৰি কৰি আছিলে, তাৰ পৰা আহি টিকট বিচাৰিলে, দলে টিকেট নিদিলে, মই পালোঁ। তেওঁ হঠাৎ কি কৰিলে, এই বিজেপি দলৰ যিজন সেই সময়ৰ প্ৰাৰ্থী আছিলে বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ কাষ চাপিলে, আৰু তেখেতৰ পৰা মই শুনিছোঁ, তথ্য প্ৰমাণ আছিলে মোৰ হাতত, তেখেতৰ পৰা টকা পইচা লৈ মোৰ বিৰুদ্ধে তেওঁ নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা কৰিলে, যাৰ ফলত মই নিৰ্বাচনটোত হাৰিব লগা হ'ল। আৰু এই গোটেই কথাখিনি মই তথ্য সহকাৰে সেই সময়ত মই দলক অৱগত কৰিছিলোঁ। আৰু সেই সময়ৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ ডিচিপ্লিনাৰী একশ্যন কমিটিৰ চেয়াৰমেন আছিলে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, জ্যেষ্ঠ নেতা ভৰতনৰহ ডাঙৰীয়া। ভৰতনৰহ ডাঙৰীয়াক মই গোটেইখিনি কথা তথ্য সহকাৰে জনোৱাৰ পিছতো সেই ব্যক্তিজনৰ বিৰুদ্ধে দলে কোনো অনুশাসনমূলক ব্যৱস্থা নল'লে, বৰঞ্চ তেওঁক প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পদ দি পেলানি অলংকৃত কৰিলে। এই কথাটোত স্বাভাৱিকতে মই ক্ষুণ্ণ হৈছিলোঁ, অপমান বোধ কৰিছিলোঁ যে দলে মোৰ প্ৰতি কোনো ন্যায় বিচাৰ নকৰিলে। ঠিক তেনেকৈ চাওক আপোনালোকে যে বিগত সময়ছোৱাত মাননীয় প্ৰাক্তন জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰৰ শাসনভাৰ পিছৰ পৰাই আমাৰ দলটোত চূড়ান্ত যিখিনি অনুশাসনহীনতা হৈছে, তাৰ এটা উদাহৰণ মই দিব লাগিব। সেইটো হ'ল যে যোৱা আগৰ যিবোৰ ৰাজ্যসভাৰ নিৰ্বাচন বা মহামান্য ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, এই নিৰ্বাচনবোৰত আমাৰ দলটো কংগ্ৰেছ দলৰ বহু বিধায়কে ক্ৰছ ভোট কৰাৰ কথা আপোনালোক সকলোৱে বিদিত। এই কথা আপোনালোকে বাতৰি কাকত, মিডিয়া সকলোৱে জানে, ছ'চিয়েল মিডিয়া চবেই জানে। আৰু এই কথাটোৰে আমাৰ দলটোৰ আভ্যন্তৰীণ এটা কণ্ডলৰ সৃষ্টি কৰিছিলে। আৰু সেই সময়ত ভূপেন বৰা ডাঙৰীয়াৰ সভাপতিত্বত, ৰিপুণ বৰা ডাঙৰীয়াৰ সভাপতিত্বত এই যিসকল বিধায়কে ক্ৰছ ভোট কৰিছিলে, দলৰ অনুশাসন ভংগ কৰিছিলে, দলৰ হুইপ ভংগ কৰিছিলে, সেইসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা ল'ব লাগে বুলি কেইবাখনো গুৰুত্বপূৰ্ণ সভাত সিদ্ধান্ত ল'লে, আনকি AICCও সিদ্ধান্ত ল'লে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और
की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।